এয়া 5টা ৰোল দেখাই লৈছোঁ বঢ়িয়াকৈ এতিয়া খাওঁ তো এবাৰ ষ্টাৰ্ট কৰোঁ 4 নম্বৰটো তো চেলেঞ্জটো কমপ্লিট হ'ল আৰু দেখিলে কেইটা ৰোল খাব পাৰিলোঁ হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আহি গ'লোঁ আজি আকৌ এটা নতুন ভিডিঅ'ৰ লগত আৰু আজিৰ ভিডিঅ'টো কি হ'ব আপোনালোকে থাম্বনেইল আৰু টাইটেল চাই গম পাই গৈছে আজিৰ ভিডিঅ'টো ফুড চেলেঞ্জ ভিডিঅ' হ'ব আৰু ফুড চেলেঞ্জ কাৰ লগত কৰিম সেইটো আপোনালোকে গম পোৱা নাই তো ফুড চেলেঞ্জটো কৰিম মই নিজৰ লগতে মানে মই ফাষ্ট ফুডৰ ৰোল ফ্ৰাইড ৰাইচ পৰঠা এইবোৰ খাই ভাল পাওঁ আৰু ৰেষ্টুৰেণ্টত মই একেলগে 2টা ৰোল খাই পাইছোঁ তাতকৈ খাব নোৱাৰি পেট ভৰ্তি হৈ যায় আৰু তাতকৈ বেছি খাব গ'লে পইচাও যায় বেছিকৈ সেইকাৰণে মই ভাবিলোঁ যে ঘৰতে আজি ৰোল বনাওঁ আৰু নিজৰ লগতে চেলেঞ্জ কৰি চাওঁ যে কেইটা ৰোল খাব পাৰোঁ মই তো এতিয়া ঘৰতে বনাম আপোনালোকক দেখাম অলপ কেনেকুৱাকৈ বনাওঁ আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব তেতিয়া গম পাব যে মই কেইটা ৰোল খাব পাৰিম তো চাই থাকক এতিয়া 5টা ৰোল বনাই ল'লোঁ আৰু এতিয়া খাওঁ আপোনালোকে চাই থাকক গম পাব তেতিয়া কেইটা ৰোল খাব পাৰোঁ তো এতিয়া ষ্টাৰ্ট কৰোঁ চেলেঞ্জ এয়া 5টা ৰোল দেখাই লৈছোঁ বঢ়িয়াকৈ এতিয়া খাওঁ omelet ফাৰ্ষ্ট টাইম বনাইছোঁ কিন্তু ভালে লাগিছে খাই আৰু এনেইতো বন্ধাকবি গাজৰ এনেকৈ বনাই কিন্তু মই আজি আলু পিঁয়াজ এনেকৈ বনাইছোঁ একটা কমপ্লিট তো এতিয়া সেকেন্ডটো ষ্টাৰ্ট কৰোঁ এবার নাম্বার 3
তিনিটা কমপ্লিট কৰিলোঁ আৰু দুটা আছে পেট ভৰিছে আৰু এটা খাব পাৰিম চাগে কাৰণ পুৰা পেট ভৰি হৈছে তো এইটো লাষ্ট ট্ৰাই কৰোঁ এইবাৰ ষ্টাৰ্ট কৰোঁ 4 নম্বৰটো তো হৈ গ'ল 4টা খালোঁ এইটো লাষ্ট নোৱাৰোঁ আৰু এতিয়া বঢ়িয়াকৈ জুচখিনি খাই পেটটো ঠাণ্ডা পেলাই দিওঁ তো চেলেঞ্জটো কমপ্লিট হ'ল আৰু দেখিলে কেইটা ৰোল খাব পাৰিলোঁ 4টা খাব পাৰিলোঁ 5টা লৈছিলোঁ কাৰণ ইমানো খাব নোৱাৰোঁ জানো সেইকাৰণে 5টা লৈছিলোঁ কিন্তু তাৰে 4টা খাব পাৰিলোঁ আৰু ফুড চেলেঞ্জ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব আৰু ফ্ৰেণ্ড ৰিলেটিভ যিমান পাৰে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ন'টিফিকেশ্যন বেলটো অল কৰি দিব লগ পাম আকৌ এটা নতুন ভিডিঅ'ত তেতিয়ালৈকে বাই বাই